হ্যালো ফ্রেন্ডস, বিভিন্ন পৌৰাণিক সাহিত্যত আমাক অসুৰ, দানৱ, ম্লেচ্ছ, কিৰাত ইত্যাদি অপমানসূচক শব্দৰে বুজোৱা হৈছে। অৰ্থাৎ আজিৰ পৰা বহু বছৰ পূৰ্বে গংগা আৰু সিন্ধু নদীৰ পাৰত বসবাস কৰা হিন্দুসকলে আমাক অইন বিশ্বাসৰ মানুহ হিচাপে গণ্য কৰিছিলে। এতিয়াও অসম তথা উত্তৰ পূৰ্বাঞ্চলত সংস্কৃতাইজেশ্যন সম্পূৰ্ণকৈ হোৱা নাই। অৰ্থাৎ হিন্দু সভ্যতাই এতিয়াও আমাক নিজৰ আওতাত সম্পূৰ্ণকৈ লীন নিয়াব পৰা নাই। পৌৰাণিক কাহিনীত শ্ৰীকৃষ্ণ প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰাক আমি হিন্দু আক্ৰমণ বুলি নকওঁ। ষষ্ঠ শতিকাতে মহাসেনগুপ্তাই কৰা কামৰূপ আক্ৰমণকো আমি হিন্দু আক্ৰমণ বুলি নকওঁ। হৰ্ষপালৰ দিনত চালুক্যসকলে কৰা আক্ৰমণকো আমি হিন্দুৰ আগ্ৰাসন বুলি নাম নিদিওঁ। তেনেহলে কিছু ইতিহাসবিদ আৰু কিছু লোকে 1206 খ্ৰীষ্টাব্দত কৰা তুৰ্কী আক্ৰমণক মুছলমান আক্ৰমণ বুলি কোৱাটো ভুল নহয়নে? কথাটো ভালকে বুজিবলৈ আমি আৰু এটা উদাহৰণ লওঁ। মীৰ জুমলা আৰু ৰামসিংহ দুয়ে মোগলৰ হৈ অসম আক্ৰমণ কৰিছিলে। মীৰ জুমলা মুছলমান হোৱাৰ পৰিৱৰ্তে ৰামসিংহ আছিলে হিন্দু। অৰ্থাৎ আক্ৰমণকাৰীসকলৰ ধৰ্ম আমাৰ বাবে বিশ্বৰ্যৰ বিষয় নহয়। গতিকে আজিৰ পৰা আমি আক্ৰমণকাৰীৰ নাম, ঠাই অথবা তেওঁৰ বংশৰ কথাহে উল্লেখ কৰিম। আপুনিও আজিৰ পৰা তেনেকৈ আনক বুজাব। লগতে আজি আমি কথা পাতিম ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ অসমৰ দুজন বীৰৰ কথা, যাক আমি এতিয়াও উচিত মৰ্যাদা দিব পৰা নাই। দিল্লীৰ সুলতান কুতুবুদ্দিন আইবাকৰ সেনাপতি বখতিয়াৰ খিলজীয়ে কামৰূপ জয় কৰি তিব্বত আক্ৰমণ কৰিবলৈ মন মেলিছিল। সেয়েহে 1206 খ্ৰীষ্টাব্দত মেচ অধিপতি এজনৰ পথ প্ৰদৰ্শনত কামৰূপ আৰু বেংগলৰ সীমাৰেখা কৰতোৱা নদীৰ উত্তৰ পাৰেৰে খিলজী আগবাঢ়িছিল। কামৰূপৰ উত্তৰ পশ্চিম সীমান্তৰে বহুদিনৰ যাত্ৰাৰ পিছত তেওঁলোকে এখন বৃহৎ শিলৰ সাঁকো পায়। সেই সময়ত কামৰূপৰ শাসনকৰ্তা আছিলে ৰজা পৃথু। পৃথুৰ বাধা নামানি বখতিয়াৰ খিলজীয়ে কেইজনমান সৈন্য সাঁকোখনৰ ওচৰত থৈ পুনৰ আগবাঢ়ে। বৰ্তমানৰ ৰঙিয়া আৰু তামোলপুৰ হৈ 16 দিন যাত্ৰাৰ অন্তত নামনি তিব্বতৰ এক সমতল ভূমি তেওঁলোকে পায়গৈ। কিছুদূৰ খুব সহজতে আগবঢ়াৰ পিছত মংগোলীয় সৈন্যবাহিনী এটাই তেওঁলোকক পৰাস্ত কৰে। উপাহীন হৈ বখতিয়াৰ খিলজী পুনৰ কামৰূপলৈ উভতি আহে, যদিও ইয়াতে তেওঁৰ বাবে এটা ডাঙৰ বিপৰ্যয় ৰৈ আছিল। ৰজা পৃথুৱে শিলৰ সাঁকোখন ভাঙি পেলাইছিল, যাতে বখতিয়াৰে পুনৰ বেংগল অথবা তেতিয়াৰ লক্ষ্মণীলৈ উভতি যাব নোৱাৰে। ইতিমধ্যে দুৰ্বল হৈ পৰা বখতিয়াৰ আৰু তেওঁৰ সৈন্যদলে উপায়হীন হৈ মন্দিৰ এটাত আশ্ৰয় লৈ গৈ। কিন্তু পৃথুৱে তেওঁলোকক খেদি গৈ মন্দিৰটোৰ চাৰিওফালে বাঁহৰ গোজ পুতি দিছিলে। কিবাকৈ তাৰ পৰা ওলাই গোটেই সৈন্য দলটো মৰজীৱকৈ কৰতোৱা নদীত জাপ দিয়ে, যদিও আধা সংখ্যক সৈন্য মৃত্যুমুখত পৰে। সুখে দুখে ম্ৰিয়মান বখতিয়াৰ খিলজী গৌড়ৰাজ্য পায়, যদিও তেওঁৰ খুব সোনকালে মৃত্যু হয়। বেংগলৰ আন এজন শাসক ঘিয়াছুদ্দিন ইৱাজ খিলজীয়েও কামৰূপ আক্ৰমণ কৰিছিল, যদিও পৃথুৰ হাতত তেওঁ বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল। ইতিমধ্যে চুলতান ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে বেংগল আক্ৰমণ কৰিছিল বাবে ঘিয়াছুদ্দিন বেংগললৈ উভতি যায়। নাছিৰুদ্দিনে বেংগল জয় কৰি জলপাইগুৰি হৈ আহি কামৰূপ আক্ৰমণ কৰিছিলে। ৰজা পৃথুৱে তেওঁক বাধা দিবলৈ প্ৰবল প্ৰচেষ্টা কৰিছিলে, যদিও 1228 খ্ৰীষ্টাব্দত হোৱা এই যুদ্ধত এই পৰাক্ৰমী ৰজাজনে মৃত্যুবৰণ কৰে। পিছলৈ অসমত বিভিন্ন জনজাতিবোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য শাসন কৰিছিল, যদিও 1300 শতিকাৰ মধ্যভাগত সন্ধিয়া নামৰ এজনে পুনৰ এখন শক্তিশালী সাম্ৰাজ্য ইয়াত গঢ়ি তুলিবলৈ সফল হয়। তেওঁৰ ৰাজ্য পশ্চিমে কৰতোৱা আৰু পূবে বৰনদীলৈ বিস্তৃত আছিলে। 1257 খ্ৰীষ্টাব্দত বেংগল চুলতান তুঘ্ৰীল খাই আমাৰ দেশ আক্ৰমণ কৰে। প্ৰথম অৱস্থাত সন্ধিয়াই সময় বুজি পাহাৰলৈ পলাই যায় আৰু উপযুক্ত সুবিধালৈ অপেক্ষা কৰে। ইতিমধ্যে বাৰিষা অহাত কেউফালে বানপানী হয় আৰু সেই সময়তে সন্ধিয়াই গেৰিলা যুদ্ধৰে আক্ৰমণকাৰীসকলক যথেষ্ট নগুৰ নাকতি কৰে। খাদ্য সংকট আৰু কেতিয়াও সন্মুখীন নোহোৱা বতৰ তথা আক্ৰমণৰ পৰা বাচিবৰ বাবে তুঘ্ৰীল খাই সমগ্ৰ সেনাবাহিনীলৈ বেংগল যাত্ৰা কৰে। কিন্তু আদবাদতে সন্ধিয়া আৰু কামৰূপী সেনাই তেওঁলোকক আগচি ধৰি আক্ৰমণ কৰে। ধনুৰ খৰৰ আঘাতত হাতীৰ পিঠিত উঠি থকা চুলতান ধাৰাশী হয়। কিন্তু সন্ধিয়াই তেওঁলোকৰ কিছু বিষয়ববীয়া আৰু পৰিয়ালবৰ্গক কাৰায়ত্ব কৰি চুলতান বেংগললৈ পলায়ন কৰিবৰ কাৰণে সুবিধা দিয়ে। গতিকে ফ্ৰেণ্ডছ, এয়া আছিল জাতিৰ মগজু পাহৰি যোৱা দুজন বীৰ, যিয়ে অতি পৰাক্ৰমেৰে আমাৰ দেশ আৰু মাটিক ৰক্ষণাবেক্ষণ দিছিল। আশা কৰোঁ তেওঁলোকৰ বীৰত্বৰ এই কাহিনী আমাৰ ভৱিষ্যত প্ৰজন্মৰ মুখে মুখে ৰৈ যাব।